আচলতে ৰাজনীতিবিদসকলে বিচাৰে কি? ৰাজনীতিবিদসকলৰ উদ্দেশ্য কি? ৰাজনীতিবিদসকলে যি হিন্দু মুছলিমৰ ঘৃণনীয় ৰাজনীতিবোৰ কৰি থাকে, আচলতে তেওঁলোকৰ লাজ থাকিব লাগে। ইলেকশ্যন আহিলে মানেই যে হিন্দু মুছলিম বা জাতিগত সংঘৰ্ষ লগাবলৈ বা সাম্প্ৰদায়িক বিয়পাবলৈ সদায় বিতৰ্কিত বা সাম্প্ৰদায়িক কথা বতৰা ক'ব লাগিব নেকি? ইলেকশ্যন আহিলে মানেই উন্নয়নৰ কথা ক'ব লাগে, জনসাধাৰণৰ ভালৰ কাৰণে কি কি আঁচনি ল'ব পাৰি সেইবোৰ কৰিব লাগে। ইলেকশ্যন আহিলে জনগণৰ সৰ্বাংগীন উন্নয়ন কৰিবলৈ এটা সুস্পষ্ট পৰিকল্পনা ৰাইজৰ আগত দাঙি ধৰিব লাগে, নিবনুৱা সমস্যা সমাধান কৰিব লাগে, সেইবোৰহে মুখ্য উদ্দেশ্য হ'ব লাগে। কিন্তু তাকে নকৰি বৰ্তমানৰ পলিটিক্স, সেই পলিটিক্সৰ মুখ্য উদ্দেশ্যই হ'ল সাম্প্ৰদায়িক কথা বতৰা কৈ বিভিন্ন জনগোষ্ঠীৰ মাজত ধৰ্মৰ মাজত বিভাজন সৃষ্টি কৰি একতৰফীয়া ভোট আদায় কৰাৰ যি কৌশল বৰ্তমানৰ ৰাজনীতিবিদসকলে গ্ৰহণ কৰি আছে, সেইবোৰ কিন্তু সঁচাই দেশৰ কাৰণে মংগলজনক নহয়। দেশৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিবলৈ হ'লে আমেৰিকা, চীন, জাপানৰ দৰে, ইংলেণ্ডৰ দৰে উন্নত ৰাষ্ট্ৰ গঢ়িবলৈ হ'লে কিন্তু এই ৰাজনীতি, যি ঘৃণনীয় ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতি ভাৰতবৰ্ষৰ পলিটিচিয়ানসকলে এৰিব লাগিব। আমি কিয় আমেৰিকা, জাপান, চীনৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰ বনাব নোৱাৰোঁ? আমাৰ ৰাষ্ট্ৰ কিয় উন্নয়নশীল নহয়? গাঁও অঞ্চলত এতিয়াও একাঠু বোকালৈ আমি চলিব লাগে। চহৰ অঞ্চলততো বৰষুণৰ দিনত যাবই নোৱাৰি। এনেকুৱা উন্নয়ন আমাৰ গ্ৰাম্য অঞ্চলত ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। লাজ লাগিব লাগে ৰাজনীতিবিদসকলৰ। যিসকলে শাসনত থাকে তেওঁলোকৰ লাজ লগা দৰকাৰ। তেওঁলোকে উন্নয়নৰ কথা বাদ দি সদায় হিন্দু মুছলিম মিয়া এই পলিটিক্স যে কৰে তেওঁলোকৰ লৈ থকা দৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে ভাবিছিলোঁ তেখেতে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে সদায় কথা ক'ব, সদায় চেষ্টা কৰিব, সদায় কাম কৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও বৰ্তমান যি ঘৃণনীয় মিয়াৰ নাম লৈ যি পলিটিক্স আৰম্ভ কৰিছে, সেয়া কিন্তু অসমৰ কাৰণেও ভৱিষ্যত অসমৰ কাৰণে কিন্তু মংগলজনক নহয়, বা ভৱিষ্যত অসমৰ কাৰণে কিন্তু ক্ষতিকাৰক হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে ক'বলৈ গ'লে এজন কেৱল চতুৰ ৰাজনীতিবিদে নহয়, তেওঁ এজন বিচক্ষণ দক্ষ ৰাজনীতিবিদ বুলি ক'লেও ভুল নহ'ব। তেওঁ ক'বলৈ গ'লে অসমত এজনেই ৰাজনীতিবিদ আছে যিজন মুখ্যমন্ত্ৰী বৰ্তমানৰ হিমন্ত বিশ্ব, তেখেতক এজন দক্ষ মুখ্যমন্ত্ৰী বুলি ভাবিছিলোঁ। কিন্তু দেখা গৈছে তেখেতৰ মনত যি ঘৃণনীয় অন্তৰত তেখেতৰ যি ঘৃণনীয় মন বা তেওঁৰ যি সাম্প্ৰদায়িক কথা বতৰা, এইবোৰ কিন্তু আচলতে আমাৰ অসমৰ কাৰণে ভাল লক্ষণ নহয়। মিয়াৰ নাম লৈ, মুছলমানৰ নাম লৈ তেওঁ যি বেয়া পলিটিক্স আৰম্ভ কৰিছে, এইবোৰ কিন্তু তেখেতে এৰিব লাগে। তেখেত যদি ভাবিছে মই হিন্দু মুছলিম কৰি সদায় অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিম, এইটো কিন্তু তেখেতৰ ভুল ধাৰণা। কাৰণ তেখেত চিৰদিন অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে। তেখেত এদিন মৰিব লাগিব। তেওঁ জনা দৰকাৰ, তেওঁ স্পষ্টভাৱে জনা দৰকাৰ পৃথিৱীৰ সকলো মানুহ মৰণশীল, মানুহ কোনেও বাচি থাকিব চিৰদিন নোৱাৰে। এই কথাষাৰ যদি তেওঁ অনুভৱ কৰে, তেতিয়াহ'লে ভাবিম তেখেতে এই হিন্দু মুছলিমৰ নাম লৈ যি ঘৃণনীয় মন্তব্যবোৰ প্ৰকাশ কৰে, সেই মন্তব্যৰ পৰা তেখেতে বিৰত থকাটো কিন্তু উচিত বা বিৰত থাকিব বুলি আমি আশাবাদী। হিন্দু আৰু মুছলিম আমি অসমত যুগে যুগে বছৰ বছৰ ধৰি বসবাস কৰি আছোঁ। সকলোৱে মিলাপ্ৰীতিৰ অসমত বসবাস কৰি আছে। কেতিয়াবা দুই এটা বেয়া ঘটনা সংঘটিত হয় বিভিন্ন জনগোষ্ঠীৰ মাজত, সেয়া কিন্তু পিছত সাম কাটি যায়, পিছত সকলোৱে আকৌ ভাই ভাই হৈ মিলি থাকে। কিন্তু ৰাজনীতিবিদসকলে যদি ইয়াতে এটা আৰু বিষৰ যি ক'বলৈ গ'লে তেওঁলোকে যদি আৰু বিষ ঢালি দিয়ে, তেতিয়াহ'লে সাধাৰণ ৰাইজৰ মাজত কিন্তু আচলতে আৰু বেয়া মনোভাৱ জাগৰণ হ'ব পাৰে। সেয়ে এই ভিডিঅ'টোৰ জৰিয়তে আশা কৰিম অসমৰ সকলো ৰাজনৈতিক দলবোৰে এই হিন্দু মুছলিম বা জাত পাতৰ ৰাজনীতি এৰি দিয়ক, অসমৰ উন্নয়নৰ কথা চিন্তা কৰক। সেইবোৰ চিন্তা কৰিলে আপোনালোকে বহুত দিন শাসনত থাকিব পাৰিব। এজন মানুহ মৰিলেও তাৰপিছত বেলেগ মানুহ সেইটো দলৰ পৰা কিজানি সদায় মুখ্যমন্ত্ৰী বা বেলেগ সদায় শাসন কৰি থাকিব পাৰিব। কিন্তু তাকে নকৰি যদি আমি
এই শংকৰ আজানৰ দেশ বুলি যে আমি সদায় দাবী কৰি আহিছিলোঁ, সেইটো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শংকৰ মাধৱ কৰি দিলে। অৰ্থাৎ যি শংকৰ আজানৰ যি দেশ আছিল, সেইটো শংকৰ আজান কৰি তেওঁ এটা সাম্প্ৰদায়িক মন্তব্য বা সাম্প্ৰদায়িক যি মনোভাৱ সকলো জনসাধাৰণৰ মাজত কিন্তু এটা বেয়া মেছেজ দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এটা খুব ডাঙৰ বেয়া মেছেজ দিছে যে শংকৰ মাধৱৰ দেশ এখন, কেতিয়াও শংকৰ আজানৰ নহয়। তেওঁক প্ৰশ্ন কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি যেতিয়া কংগ্ৰেছৰ শাসনত আছিল বা আপুনি যেতিয়া কংগ্ৰেছৰ মন্ত্ৰী আছিল, তেতিয়া কিন্তু আপুনি শংকৰ আজানৰ বুলি কৈছিল। আপুনি মুছলমানৰ টুপি পিন্ধিছিল, মুছলমানৰ ৰোজাৰ সময়ত আপুনি ইফতাৰ গ্ৰহণ কৰিছিল। সেই হিমন্ত বিশ্ব শৰ্মাই আপুনি কেৱল দল পৰিৱৰ্তন কৰাৰ পিছত বা বিজেপি দলত জইন কৰাৰ পিছত আপুনি শংকৰ আজানৰ দেশত যি বিভাজন সৃষ্টি কৰিব বিচাৰিছে, এই বিভাজন কিন্তু অসমৰ ৰাইজে মানি নলয় বা আপোনাৰ যি উচতনিমূলক মন্তব্য অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। আমি এই মিয়াৰ নাম লৈ মিয়াৰ বেপাৰীয়ে চব্জিৰ দাম বঢ়াইছে, মিয়াৰ ড্ৰাইভাৰে গুৱাহাটীত ওলা উবেৰ দখল কৰিছে, মিয়াই গুৱাহাটীৰ সকলো গাড়ীৰ চালক বা মিয়াই অসমৰ সকলো কাম কৰে। এইবোৰ যি ঘৃণনীয় মন্তব্য, এইটো আপুনি পৰিহাৰ কৰা উচিত। কাৰণ মিয়াই কাৰো মুখৰ ভাত কাঢ়ি খাবলৈ যোৱা নাই, মিয়াই কৰ্ম কৰি খায়, মিয়াই নিজৰ পৰিয়াল চলাবৰ কাৰণে বহুত কষ্ট কৰি খায়। আপুনি গাঁৱত আহক, এতিয়া মিয়াই কিমান কষ্ট কৰে চাব পাৰিব। আপুনি কেৱল চহৰত বহি থাকি যি এচি হাৱা খায়, আপোনাৰ গাড়ীত এচি খায়, আপোনাৰ মুখ্যমন্ত্ৰী বাসভৱনত এচি খায়, আপোনাৰ নিজৰ বাসভৱনত আপুনি এচি গ্ৰহণ কৰে। আকৌ আপুনি গাঁও অঞ্চলৰ সেই মিয়াখিনি যথেষ্ট পৰিশ্ৰম কৰি গুৱাহাটীত ইনকাম কৰিছে, আপুনি সেইটো আপোনাৰ সহ্য হোৱা নাই। আপোনাৰ সহ্য থকাটো দৰকাৰ, আপোনাৰ ধৈৰ্য থকাটো দৰকাৰ। কাৰণ আপুনি অসমৰ অভিভাৱক, আপুনি অসমৰ মুখ্যমন্ত্ৰী। আপুনি যদি এনেকুৱা সাম্প্ৰদায়িক সদায় কথা বতৰা কৈ থাকে, তেতিয়াহ'লে অসমৰ ৰাইজে কিন্তু আপোনাক এদিন ক্ষমতাৰ পৰা উফৰাই পেলাব। অসমৰ ৰাইজ হিন্দু মুছলিম সকলোৱে যদি এক হয়, আপোনাৰ পলিটিক্স কোনোদিনও কামত নিদিয়ে।